নমস্কাৰ গাইজ, আজি মই এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিছোঁ। চাওকচোন, আজি মই আহিছোঁ তেজপুৰলৈ। বহুদিন বিৰতিৰ মূৰত আজি এটা ঠাই ফুৰিবলৈ আহিছোঁ। সেয়া তেজপুৰ মহাভৈৰৱ মন্দিৰলৈ আহিছোঁ। আৰু এই মহাভৈৰৱ মন্দিৰ এই তেজপুৰতে আছে। আপোনালোকে নিশ্চয় জানে বা আহিছেও কোনোবাই। যদি কোনোবাই অহা নাই তেনেহ'লে আহিব নিশ্চয়, এবাৰ হ'লে ভিজিট কৰিব। বহুত ধুনীয়া ঠাই হয়, বহুত ভাল লাগে ঠাইখিনিত। এইটো চাওক, মহাভৈৰৱ মন্দিৰ। এই মহাভৈৰৱ মন্দিৰত বহুত যাত্ৰী আহে, বহুত দূৰ দূৰণিৰ পৰা যাত্ৰীবিলাক আহে। দেৱ মহাদেৱ জটাধাৰীৰ আশীষ ল'বলৈ। তাকে আপোনালোকৰ যদি কোনোবাই অহা নাই নিশ্চয় আহিব বুলি আশা থাকিল। চাওকচোন, আজি মই ইয়াতে আহিছোঁ বহুত দিনৰ মূৰত। আগতে আহিছিলোঁ, এবাৰ নে দুবাৰ আহিছিলোঁ আগত, পাহৰি গৈছোঁ, বহুত দিন হ'ল। চাওক, এইখন হৈছে গেট হয়, মেইন গেটখন। এইখন তেজপুৰ মহাভৈৰৱ মন্দিৰৰ সন্মুখৰ গেটখন, প্ৰথম গেট এইখন। চাওক কি ধুনীয়া পৰিৱেশ, বহুত ভাল লাগিছে আহি পেলাই ইয়াতে। মই মানে এই মন্দিৰৰ বাহিৰৰ পৰাই বহুত ভাল লাগিছে, এতিয়া ভিতৰত সোমোৱাই নাই। চাওক, এইখন হৈছে মন্দিৰৰ ভিতৰত আৰু এখন গেট। কি ধুনীয়া কৰি সজাইছে গেটখন, কি ধুনীয়া লাগিছে। মই আচলতে আহিম বুলি বহুত দিন আহিব পৰা নাছিলোঁ। বহুত দিনৰ পিছত আহিলোঁ আৰু, কিন্তু খুব ভাল লাগিছে। আগতে আহোঁতে মই আজি বহুত বছৰ আগতে আহিছিলোঁ, তেতিয়া কিছুমান বস্তু হোৱা নাছিলে। আজিকালি কিন্তু গোটেইখিনি বস্তুৱেই হৈ গৈছে ইয়াত। ইয়াতে এতিয়া মই এই চিৰিৰে উঠি আছোঁ, ওপৰত উঠি আছোঁ। ওপৰত মানে কি, অকণমান ওখ আৰু মেইন যিটো ৰাস্তা আছে, মেইন ৰাস্তাটোৰ পৰা অকণমান ওখ ঠাইত এই মন্দিৰটো অৱস্থিত হয়। চাওক কি ধুনীয়া পৰিৱেশ। আজিও যাত্ৰী আহিছে, বহুত যাত্ৰী আছে। যাত্ৰীবিলাক আহিয়ে থাকে। ইয়াতে ফটো উঠিব আহে, কোনোবাই আশীষ লয়, কোনোবাই মন্দিৰত সোমাই শিৱলিংগ দৰ্শন কৰে। তেনেকৈ আৰু চলি আছে। চাওকচোন, আজি ময়ো আহি আছোঁ। শিৱ বাবাৰ যি আশীষ তেওঁ কি ঠিক মোকো প্ৰদান কৰে। চাওক কি ধুনীয়া, বহুত ধুনীয়া জেগা। আপোনালোকে আহিব, যদি কোনোবাই অহা নাই আপোনালোকে নিশ্চয় ভাল পাব। আৰু ইয়াতে যে প্ৰাকৃতিক সৌন্দৰ্য বহুত ধুনীয়া, বহুত ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য চাৰিওপিনে। চাওকচোন কি ধুনীয়াকৈ সজাই ৰাখিছে, কি ধুনীয়া চাফ চিকুণ। এটা চাই ভাল লাগিছে, কিন্তু বহুত চাফ চিকুণ, ইমানেই চাফ চিকুণ ক'ব নোৱাৰে। বাপৰে বাপ, বহুত ভাল লাগিছে আহি। আপোনালোকে আহিব নিশ্চয় ইয়াত চাব। তেজপুৰ হয়, এই জেগাৰ নাম তেজপুৰ মহাভৈৰৱ মন্দিৰ। এইটো চাওক, মন্দিৰৰ অৰ্থাৎ বাবাৰ সন্মুখত নন্দী মহাৰাজ বহি আছে, কি ধুনীয়া কৰি। সেইটো হৈছে মূল মন্দিৰ। এইটো মূল মন্দিৰ হয়। তাৰ কাষেৰে এনেকৈ চাই থাককচোন, কি ধুনীয়া জেগাবিলাক। মোৰ কিন্তু বহুত ভাল লাগিছে, আচৰিত। মানে ইমান ধুনীয়া চাফ চিকুণ, বহুত চাফ চিকুণ, মানে ভাল লাগিছে চাই। এই এটা মন্দিৰ হয়, তাতে একেলগতে এইটো আপোনাৰ হ'ল, ইয়াতে যজ্ঞবিলাক হয়। এই যিবিলাক হোম চোম কৰে, এইবিলাক ইয়াতে হয়। এইটো বহুত ধুনীয়া মন্দিৰটো। ইয়াতে আপোনাৰ যজ্ঞ হয়, এই যজ্ঞবিলাক কৰে ইয়াত, যেনেকৈ হোম চোম ইয়াতে হয়। ইয়াত ভিতৰত সোমাই আছোঁ মই। চাওকচোন, ভিতৰত কি ধুনীয়া দৃশ্য। সেইটো হ'ল হোমৰ কুণ্ড, হোম কৰা কুণ্ড হয়, অৰ্থাৎ যজ্ঞ কৰা কুণ্ড বুলি কয়। এইটো তাতে কৰে যজ্ঞবিলাক। এইটো নন্দী মহাৰাজ একদম শিৱৰ সন্মুখতে আছে, কিছু দূৰত। চাওক এনেকুৱা কৰি, এইটো উল্টা চাইডত অৰ্থাৎ বেক চাইডত, কি ধুনীয়া দৃশ্য। চাওক, আৰু ইয়াৰ পৰা মন্দিৰৰ গেটখন দেখা পায়, কি ধুনীয়া লাগে।
ধুনীয়া পৰিৱেশ, বহুত ভাল লাগে। আপোনালোকে নিশ্চয় আহিব, আহিলে দেখা পাব এবাৰ হ'লেও। আপোনালোকৰ মন মানে বহুত পবিত্ৰ পবিত্ৰ লাগি যাব মনটো আপোনালোকৰ। বহুত ধুনীয়া ঠাই হয়। মই আগতে আহিছিলোঁ, কিন্তু মই পাহৰি গৈছোঁ। এতিয়া কেতিয়া আহিলোঁ মই পাহৰি গৈছোঁ, কিন্তু আহিছিলোঁ মই আগতে এবাৰ নে দুবাৰ মই আহিছোঁ ইয়াত। আজিৰ পৰা মোটামুটি 15-16 বছৰ আগত আহিছোঁ মই, মানে এবাৰ নে দুবাৰ। আকৌ আজি আহিলোঁ, বহুত ভাল লাগিছে। এইবিলাক চাওক, কি ধুনীয়া পৰিৱেশ। চাফ চিকুণতাটো ইমান গুৰুত্ব ন, বহুত ভাল লাগিছে। এনেকৈ সকলোৱে ৰাখক, আপোনালোকৰ ঘৰৰ আশে পাশে সকলোবিলাক ৰাখক। চাওক, এইটো হৈছে মহাভৈৰৱ মন্দিৰ পৰিচালনা সমিতিৰ ঘৰ। এইটো ঘৰৰ পৰাই মন্দিৰটো পৰিচালনা হয়। চাওক কি ধুনীয়া, এতিয়াও চাফ চিকুণ কৰিয়ে আছে। ইমান চাফ চিকুণৰ প্ৰতি গুৰুত্ব দিয়ক, আপোনালোকেও গুৰুত্ব দিয়ক। আপোনালোকৰ ঘৰৰ আশে পাশে থকা জংঘল বা কিবা প্লাষ্টিক চাষ্টিক যিবিলাক আছে, এইবিলাক আপোনালোকেও চাফ চিকুণ কৰক। চাফ চিকুণতাই আপোনালোকৰ মনতো বহুত ভাল লগায়। চাওক, ইয়াতে চাকি জ্বলাই, ইয়াতে যিবিলাক মন্দিৰত চাকি জ্বলাব আহে, এইবিলাকে মন্দিৰৰ ইয়াতে চাকিবিলাক জ্বলাব লাগে। আৰু সেইজন মানুহে চাকিবিলাক নুমুৱাৰ পিছত চাকিবিলাক পেলাই দিয়ে ভাল জেগাত। চাওক, এনেকৈ নুমাৰ পিছত চাকিবিলাক পেলাই দিয়ে। এই আৰু এনেকৈ চলি আছে। কি ধুনীয়া পৰিৱেশ, চাই খুবেই ভাল লাগিল মোৰ। আৰু ইয়াতে এতিয়া ধৰক বহুত দূৰ দূৰণিৰ পৰা যাত্ৰীবিলাক আহে, ইয়াত চাকি বন্তি লগাই। সেইটো ভোগঘৰ, এই যিবিলাক পাৰবিলাক পৰি আছে সেইটো হ'ল ভোগঘৰ। আৰু এইটো হৈছে মন্দিৰৰ উত্তৰ চাইডৰ দুৱাৰমুখে পিনে এইটো হৈছে ভোগঘৰ। এইটো ঘৰত বাবাৰ কাৰণে ভোগ বনোৱা হয়, সদায় ভোগ দিয়ে ইয়াতে। আৰু ভোগ খোৱা যাত্ৰীও হয় বহুত। চাওক, এডাল মন্দিৰৰ পিছপিনে কঁঠালৰ গছ। চাওকচোন কি ধুনীয়া লাগে গছডাল। ওচৰৰ পৰা চালে আপোনালোকে গম পাব, বাপৰে বাপ, এইটো চাওক, এইটো হৈছে ভোগঘৰ। ইয়াতে ভোগ খোৱা ঘৰ। এইটো ভোগ বনোৱা ঘৰটো নহয়। আগত যিটো দেখাইছিলোঁ সেইটো ভোগ বনোৱা ঘৰ আছিল, আৰু এইটো হৈছে ভোগ খোৱা ঘৰ। আৰু এইটো ভোগ খোৱা ঘৰৰ এইপিনে বাহিৰে, অৰ্থাৎ পিছপিনৰ মন্দিৰৰ পিছ চাইডত, বেক চাইডৰ দৃশ্য এইখিনি। কি ধুনীয়া প্ৰাকৃতিক পৰিৱেশ। মন্দিৰৰ আশে পাশে কি ধুনীয়া সেউজীয়া গছ গছনিৰে ভৰি আছে। চাওকচোন, বহুত ভাল লাগে, বহুত ভাল লাগে। আৰু এনেকুৱা গৰমৰ দিনত আহিলেতো আপুনি ক'ব আৰু বোলে ক'ত আহিলোঁ, কি এচিড দৰে হৈ আছে।